হেল্ল' গাইজ, আজি আমি শিকোৱা হওক MS ৱৰ্ডত কেনেকৈ আমি অসমীয়া টাইপ কৰিব পাৰোঁ। প্ৰথম যাম আমি এই যিহেতু অন কৰাৰ পিছত দেখিছে ENG বুলি অপশ্যন আছে লেংগুৱেজৰ, আমি তাত প্ৰথমে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত লেংগুৱেজ প্ৰিফাৰেঞ্চ বুলি এটা অপশ্যন পাম, তাত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমাৰ পপ আপ মেনুখন ওলাব। ওলোৱাৰ পিছত ইয়াত দিছে এড প্ৰিফাৰ্ড লেংগুৱেজ বুলি অপশ্যন এটা আছে, তাত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত দেখিব ডিফাৰেঞ্চ টাইপৰ আমাৰ লেংগুৱেজ আহিছে, ইয়াত আমি চিম্পলি আছামিজটো টাইপ কৰিম। অসমীয়া আহিলে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে তলত চাব বা নেক্সট বুলি অপশ্যন এটা আহিছে, নেক্সটত ক্লিক কৰিলোঁ। চাৰ্চিং ফৰ লেংগুৱেজ বুলি অপশ্যন এটা আহিছে, তাৰপৰা নেক্সট আমি কি কৰিম, ইনষ্টলত ক্লিক কৰি দিম। তলত চাওঁ আমাৰ আছামিজ লেংগুৱেজটো এয়া চব ইনষ্টল হৈ আছে, অকণমান টাইম ল'ব। তেতিয়া আমাৰ লেংগুৱেজটো ছেটআপ হৈ যাব। আমি ইয়াত দেখুওৱা ধৰণে কম্পিউটাৰ স্ক্ৰীণত অসমীয়া যদি লাগে আমি অসমীয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি এতিয়া ছাপ'জ অ লিখিম। ইয়াত দেখিছে অ হ'ল আ হস্ৰই দীৰ্ঘই হস্ৰ দীৰ্ঘ ৰি এ ঐ উ ঔ। মই জুম কৰি দেখাইছোঁ অলপ। দেখিছে ইমান সুন্দৰকৈ অ হস্ৰ দীৰ্ঘ ৰি এইখিনি আমি ৱৰ্ডত টাইপ কৰিছোঁ। ঠিক তেনেকৈ আপোনাক যদি বেলেগ লেংগুৱেজ লাগে আমি এই লেংগুৱেজ অপশ্যনটোত বাৰটোত ক্লিক কৰি মেলি আমি এনেকৈ টাইপ কৰিম। যেতিয়া আমি ইংলিছ কৰি দিম এইটো আকৌ ইংলিছ হৈ যাব। আৰু যেতিয়া আমি আকৌ আছামিজত ক্লিক কৰিম, ENG অপশ্যন কৰি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত যেতিয়া আমি অসমীয়াত ক্লিক কৰিম অসমীয়া বুলি, এইটো আকৌ আপোনাৰ অসমীয়া হৈছে। ছাপ'জ এইটো অ দেখিছেনে, সেইটো অতি সহজতে আমি কৰিব পাৰোঁ।